মই আপোনাৰ ছোৱালী বিয়া কৰিব বিচাৰো। আসসালামু আলাইকুম, নমস্কাৰ। আজি মানে অলপ পথাৰত আহিছোঁ, মুস্তাফা কামাল আজাৰীৰ লগত মানে অলপ কথা পাতিম। মুস্তাফা কামাল আজাৰী বোলে এতিয়া বিয়া পাতিব মানে আপোনাৰ বিশ্বাস যদি হোৱা নাই, বিয়া পাতিব কোনো শুনি লওক। মই আপোনাৰ ছোৱালী বিয়া কৰিব বিচাৰো। ইমান দেনমোহৰ হ'ব আপোনাৰ ছোৱালী আপুনি মোক দিব নেকি? এতিয়া ফেচবুকৰ পৰা মানে মাল অলপ পাইছে নহয়, এতিয়া বিয়া পাতিব মানে মোৰ ছোৱালীক আপোনাক বিয়া নিদিওঁ। আপোনাক কিয় বিয়া দিম মোৰ ছোৱালীটোক? মুস্তাফা কামাল আজাৰী এতিয়া আপোনাৰ ছোৱালীক বিয়া পাতিব খুজি আছে। মুস্তাফা কামাল আজাৰী নিজে মুখেৰে কৈছে, শুনি লওক এবাৰ। মই আপোনাৰ ছোৱালী বিয়া কৰিব বিচাৰো। মই ক'ব বিচাৰো, আগতেও কৈছো, না বিয়া পঢ়াবলৈ কাৰণে মোল্লা লাগিব, না জানাজা পঢ়াবলৈ কাৰণে মোল্লা লাগিব। নিজৰ বিয়া নিজে পঢ়াব। এতিয়াৰ পৰা অলপ বেলেগ ফিলিংছ হৈ আছে, কাৰণ মুস্তাফা কামাল আজাৰী কৈছে নিজৰ বিয়া বোলে নিজে পঢ়াব লাগে, নিজৰ জানাজা নিজে পঢ়িব লাগে, নিজে চব কৰিব লাগে, মোল্লা একো নালাগে। কাৰণ মোল্লা দি কি হ'ব আজি, বা বেলেগ এটা ফিলিংছ হৈ আছে। বা মুস্তাফা আংকেলে বিয়া পাতিব, ইফালে ফেচবুকৰ পৰা মাল অলপ পাইছে, বিয়া পাতিব, আৰু আনফালে গৈ আছে বোলে নিজৰ বিয়া নিজে পঢ়াব পাৰিম। টেনশ্যনে নাই বা ইমান দিন কিয় আৰু ছিংগল আছোঁ, এই বিয়া পাতি লওঁ আগতে, নিজৰ বিয়া নিজে পঢ়াব পাৰিম। এতিয়া কি ধুনীয়া ভাল লাগিছে, ফিলিংছ হৈ আছে। বন্ধুসকল, আপোনাৰ কেনেকুৱা ফিলিংছ হৈছে কমেণ্ট কৰি জনাব। মই ক'ব বিচাৰো, আগতেও কৈছো, না বিয়া পঢ়াবলৈ কাৰণে মোল্লা লাগিব, না জানাজা পঢ়াবলৈ কাৰণে মোল্লা লাগিব। নিজৰ বিয়া নিজে পঢ়াব। আৰু মুস্তাফা কামাল আজাৰী কৈছে কি কৰিব লাগে, জানাজা পঢ়াবৰ কাৰণে বোলে মোল্লা নালাগে, জানাজা নিজে পঢ়িব, নিজৰ জানাজা নিজে পঢ়িব পাৰি। আমি যেতিয়া মৰি যাম নহয়, আমি মৃতদেহ হৈ আমি জানাজা পঢ়িব পাৰিম। মুস্তাফা কামাল আজাৰী কৈ দিলা, টেনশ্যনে নাই। কেলাই মালটো ক'ৰ পৰা যে আহিছে, ওপৰৰ পৰা আহিছে নে তলৰ পৰা আহিছে বুজিয়ে নাপাওঁ। কি এনেকুৱা কথা কৈ দিয়ে বুজি নাপাওঁ। ইমান দেনমোহৰ হ'ব আপোনাৰ ছোৱালী আপুনি মোক দিব নেকি? দুখীয়াৰ ঘৰত গ'লেতো মোল্লাৰ টাইমে নাথাকে। মোল্লাসকলেতো টাইমে নাথাকে, দুখীয়াৰ ঘৰত গ'লে টাইমে নাথাকে, আৰু ধনীৰ ঘৰত গ'লে টাইম থাকে। দুখীয়াৰ ঘৰত ইমান সময় ক'ত মানে ৰখি থাকিব? দুখীয়াৰ ঘৰততো ইমান খৰচ কৰিব লগা নাই নহয়, যে মোল্লাৰ পিছে টকা পইচা খৰচ কৰিব নালাগে। আপোনালোকে মোল্লা কিয় ভাড়া কৰে? মুস্তাফা কামাল আজাৰীক নক'লেও নাই, আহিব আপোনাৰ তাতে, সি ফ্ৰীতে কাম বন কৰি দিয়ে, সি একো টেনশ্যনে নাই। মালটো একেবাৰে ওপৰৰ মাল এইটো। এতিয়া আৰু ফেচবুকৰ পৰা মাল অলপ পোৱাৰ কাৰণে বিয়া পাতিব বা ফেচবুকত আহি পূৰা ফালি দিছে। বিয়া পাতিব মানে ইয়াৰ মনটো অলপ ভাল লাগি আছে কিজানি। ইমাহত বা কিমান পাইছে ফেচবুকৰ পৰা, মানে পূৰা বিয়া পাতিব মানে পাতিব। আপোনাৰ ছোৱালী বিয়া দিব নে নাই সেইটো সুধিছে। মোৰ ছোৱালী তোৰ তাতে কিয় বিয়া দিম, কেলা।